তো আহিলোঁ চুলি কাটি ইমান হৈ আছিলে চুলিখিনি সো কাটি দিলোঁ আৰু আজি হৈছে স্বাধীনতা দিৱস আৰু ৭৫তম স্বাধীনতা দিৱসৰ সকলোলৈকে বহুত বহুত শুভেচ্ছা যাচিলোঁ আৰু এই স্বাধীনতা দিৱসৰ দিনটোৰ পৰাই যাতে বেয়া দিন বেয়া সময়বোৰ আমাৰ মাজৰ পৰা আঁতৰি যায় তাৰে কামনা কৰিলোঁ ভাবিছিলোঁ স্বাধীনতা দিৱস বুলি অকমান ওলাই যাম কৰবালে কিন্তু দি দিলে নহয় বৰষুণ যাক আৰু পোৱালিয়ে পুৰা বুকদান মাৰি আছে 10 বাৰ মাৰিব বোলে ভাগলাই গ'ল লাগিলে না ভাগ এফালে চাই হেল্ল' বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আজিৰ এটা নতুন ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'টোত মই লৈ আহিছোঁ আপোনালোকলৈ কেইটামান নতুন অসমীয়া সাথৰ তো ভিডিঅ'টো শেষলৈকে চাই থাকিব অকনো স্কিপ নকৰিব তো তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'ৰ প্ৰথমটো সাথৰ হৈছে কি বস্তু বাৰীত থাকিলে সেউজীয়া বজাৰত বেচিলে কলা আৰু ঘৰলৈ আনিলে ৰঙা এক নম্বৰ সাথৰটোৰ উত্তৰ হৈছে চাহপাত ২ নম্বৰ সাথৰটো হৈছে ভূ ভূ কৰে কিন্তু ভুমুৰা নহয় লঘুনো পিন্ধে কিন্তু বামুণ নহয় ২ নম্বৰ সাথৰটোৰ উত্তৰ হৈছে যতৰ ৩ নম্বৰ সাথৰটো হৈছে চুইচা চুইচালে পইচা ৩ নম্বৰ সাথৰটোৰ উত্তৰ হৈছে কেৰেলুৱা ৪ নম্বৰ সাথৰটো হৈছে কোন তিনিটা লেটাৰে এজনী গাভৰু ছোৱালীক মহিলালৈ ৰূপান্তৰ কৰিব পাৰে ৪ নম্বৰ সাথৰটোৰ উত্তৰটো হ'ল এজ AGE অৰ্থাৎ বয়সটোৱে এজনী গাভৰু ছোৱালীক মহিলালৈ ৰূপান্তৰ কৰিব পাৰে ৫ নম্বৰ সাথৰটো হৈছে সেইটো কি বস্তু যিটো চুৰে দেখা পায় কিন্তু চুৰ কৰিব নোৱাৰে ৫ নম্বৰ সাথৰটোৰ উত্তৰ হৈছে শিক্ষাটো চাব পাৰি তাক চুৰ কৰিব নোৱাৰে তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ আৰু যদিহে ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু যদিহে চেনেলটো নতুন তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিব